थाखाय गुबुन फोरोंथाय होबाय दायरा फोरोंनो नाङा रायजो नोंथांमोन बेखायनो गासैबो रायजो बिथांमोनखौ गावबा गावनि मासियावनो जिरायनो थानो थाखाय फोरोंथाय होबाय गोजोन्थों UPPL जिंदाबाद 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 डॉक्टर बजीर जिंदाबाद 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 प्रमोद बरात जिंदाबाद 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 यूजी प्रमोद जिंदाबाद 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 কিছুমানে কব বিচাৰে UPPL দুৰ্বল হল আজি UPPL দুৰ্বল হোৱা নাই 15টা সমষ্টিত আজি প্ৰাৰ্থী থিয় কৰিবলৈ তামুলপুৰত বিধানসভা সমষ্টিত UPPL 10,000 ভোটত জিকি আছে আজিৰ তাৰিখত গতিকে অহা 20 দিন আমাৰ প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া বৰ্তমানৰ যুৱ নেতা আমাৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া মজিব আলী ডাঙৰীয়া বহুত নেতা আছে ইয়াত আমি এই নেতাসকলে ৰাইজৰ লগত থাকি দুখ দুৰ্যোগৰ সময়ত কাম কৰিছে গতিকে ৰাইজে UPPLত থকা নেতাসকলে বিশ্বাসঘাতক নকৰে UPPLত থকা নেতাসকলে ৰাইজক সঁচা অৰ্থত মৰম কৰে এই কথাবিলাক আজি ৰাইজে বিশ্বাস কৰে আমাৰ দিনত অৰুণোদয় ভালকে হৈছিলে যোৱা 4 মাহত আমাৰ চৰকাৰ যোৱাৰ লগে লগে অৰুণোদয় গণ্ডগোল হ'ল আমাৰ দিনত ৰাইজে ভালকে ঘৰ পাইছিলে এই সময়ত আমাক সমালোচনা কৰিছে কিন্তু 3 লাখতকৈ বেছি ঘৰ পাইছে আজি আমাৰ চৰকাৰ যোৱাৰ লগে লগে আজি ঘৰৰ নামত হাজাৰ হাজাৰ টকা লোৱা হ'ল দুখীয়া গৰীব মানুহ লুটি পুটি খাবলৈ চেষ্টা কৰিছে দেশৰ অৱস্থা কি হৈছে ৰাজ্যখনৰ অৱস্থা কি হৈছে ৰাজনীতি কৰা সকলে অকল ক্ষমতাৰ কথা ভাবিলে নহব সমাজৰ কথা ভাবিব লাগিব মা দেউতা দাদা ভাই সকলৰ কথা ভাবিব লাগিব আহি থকা প্ৰজন্মৰ কথা ভাবিব লাগিব শিক্ষা অৰ্থনীতিৰ কথা ভাবিব লাগিব মহিলাসকলৰ কথা ভাবিব লাগিব এই কাৰণে এইবাৰ UPPLে আমাৰ যি 15 জন মোৰ বিশ্বাস আছে ইয়াত 10 জনৰ পৰা 12 জন জিকি যাব আৰু অসমত আমি এটা ডাঙৰ এটা অংশীদাৰ হৈ পেলাই আগন্তুক অসম চৰকাৰত চৰকাৰ গঠন কৰাত যি দলে নহওক তাত অংশীদাৰ হৈ পেলাই অসমৰ 3.5 কোটি জনগণৰ কাৰণে বড়োলেণ্ডৰ 35 লাখ জনগণৰ কাৰণে আমি কাম কৰিম গতিকে সকলোকে ধন্যবাদ জনাইছোঁ যোৱা যিমান নিৰ্বাচন হৈছে 2020 পিছত 2020 পিছত প্ৰত্যেকটো নিৰ্বাচন আমি জিকিছোঁ গতিকে এই নিৰ্বাচন হাৰাৰ কোনো কাৰণ নাই অলপ আগতে জলেন দৈমাৰী ডাঙৰীয়া কৈছে ইয়াত হাই প্ৰফাইল কেম্পিং হ'ব কিন্তু ৰাইজৰ লগত আমি আছোঁ ইয়াত বহুত টকা পইচাৰ খেল হ'ব কিন্তু ৰাইজৰ লগত সঁচা হৃদয় সঁচা মৰম লৈ পেলাই আমি ৰাইজৰ লগত বহি আছোঁ গতিকে তামুলপুৰত সেইটোৱে চেলেঞ্জ হ'ব টকা পইচা হাই প্ৰফাইল নেতাৰ ইয়াতে মানে কেম্পিং আৰু ৰাইজৰ লগত সঁচা অৰ্থত মৰম স্নেহ বিশ্বাস লৈ পেলাই এটা দলে এটা আদৰ্শ লৈ পেলাই কাম কৰা নেতাসকলৰ লগত ৰাইজে থাকিব মোৰ এইটো বিশ্বাস আছে সকলোকে ধন্যবাদ জনালোঁ মোৰ লগত একেলগে কওক UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 শান্তি জিন্দাবাদ 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 ঐক্যতা জিন্দাবাদ 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 শান্তি জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 জিন্দাবাদ
UPPL জিন্দাবাদ। ধন্যবাদ। 2015 চনত স্থাপন কৰা ইউজি ব্ৰহ্ম ডাঙৰীয়াই বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে, বড়োলেণ্ড অঞ্চল আগুৱাই নিয়াৰ কাৰণে, বড়োলেণ্ড অঞ্চলৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী একত্ৰীকৰণ কৰাৰ কাৰণে আৰু এই অঞ্চলত শিশুৰ পৰা লৈ মহিলাসকল সকলো সময়ত সকলো মুহূৰ্তত এটা সুৰক্ষিত জীৱন যাপন কৰিব পাৰে তেনেকা এটা পৰিৱেশ গঢ়াৰ কাৰণে, ৰাজনৈতিকভাৱে এটা পৰিৱৰ্তন অনাৰ কাৰণে, এটা সাংস্কৃতিক গঢ়াৰ কাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়াই সংগ্ৰাম আৰম্ভ কৰিছিলে। এই 2015 চনত আৰম্ভ কৰা সংগ্ৰাম আজি আহি বৃহৎ এটা সংগ্ৰাম হ'ল, যি সংগ্ৰামটো আজি ভাৰতবৰ্ষই স্বীকৃতি দিছে। UPPL একমাত্ৰ দল যি দলে শান্তি স্থাপন কৰিব পাৰে, সমন্বয় কৰিব পাৰে, জাতি জনগোষ্ঠী ধৰ্ম সকলোকে আঁকোৱালি ল'ব পাৰে আৰু দুখ দুৰ্যোগৰ সময়ত সকলো ৰাইজৰ আগত থিয় দিব পাৰে। এই কথাটো আজি ভাৰতবৰ্ষৰ মানুহে বুজি পাইছে। যোৱা 5টা বছৰত বড়োলেণ্ডত যি এটা পৰিৱেশ ৰাইজে দেখিবলৈ পালে, যোৱা 5টা বছৰত বড়োলেণ্ডৰ ৰাইজে ফূৰ্তি তামচাৰ মাজেৰে নিজৰ ধৰ্মীয় কাৰ্যসূচীবোৰ, নিজৰ যি সাংস্কৃতিক কাৰ্যসূচীবোৰ যি সুন্দৰকৈ সকলো পালন কৰিব পাৰিছে, উদযাপন কৰিব পাৰিছে, এই পৰিৱেশবিলাক ৰাইজে দেখিবলৈ পাইছে। আমি UPPL দলে অসমত কাম কৰাৰ আগতে, UPPL দলে বড়োলেণ্ডত কাম কৰাৰ আগতে বহু দলে এই অঞ্চলবিলাকত কাম কৰি গৈছে। তামোলপুৰ নিৰ্মাণ কৰাৰ কাৰণে, বড়োলেণ্ড নিৰ্মাণ কৰাৰ কাৰণে UPPL দলৰ যি এটা সিদ্ধান্ত আছিলে, এই সিদ্ধান্ত হিচাপে আজি ৰাইজে নিজৰ চকুৰ আগত দেখা পাইছে। আমি তামোলপুৰত জন্ম হৈছোঁ, তামোলপুৰত ডাঙৰ দীঘল হৈছোঁ। এটা সময়ত তামোলপুৰত দেখিছিলোঁ যে অসমৰ সৰ্বোচ্চ যি সাংস্কৃতিক প্ৰগ্ৰাম, খেল ধেমালিৰ প্ৰগ্ৰামবিলাক তামোলপুৰত হৈছিল। কিন্তু ইয়াৰ পিছত প্ৰায় 30-40 বছৰ তামোলপুৰৰ হিংসা জৰ্জৰিত পৰিৱেশৰ, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় নোহোৱা, মৰম স্নেহ নোহোৱা, বিশ্বাস নোহোৱা এটা পৰিৱেশ আহিছিলে। ইয়াৰ পিছত অনুষ্ঠান প্ৰতিষ্ঠান জৰাজীৰ্ণ অৱস্থা, স্কুল কলেজ চলিব নোৱাৰে, বহুত বেয়া অৱস্থা আছিলে। কিন্তু যোৱা 2020 চনত UPPL চৰকাৰ গঠন কৰাৰ পিছত মই নিজে ইয়াৰ পৰা UPPLৰ প্ৰাৰ্থী হিচাপে আপোনালোকে MCLA জিকাই দিয়াৰ পিছত, আমাৰ দলৰ শীৰ্ষ নেতৃত্বই মোক বড়োলেণ্ডৰ CM বনাই দিয়াৰ পিছত যোৱা 5টা বছৰ আজি তামোলপুৰৰ ৰূপ সলনি কৰা গ'ল। আজি আমি দাঁতিৰে ক'ব পাৰোঁ, যি চকুৰ আগত দেখা পোৱা তামোলপুৰ, এই তামোলপুৰ UPPLে ঘূৰিছে। চকুৰ আগত দেখা পোৱা যি তামোলপুৰ, এই তামোলপুৰ আজি প্ৰমোদ বড়ো, জলেন দৈমাৰীৰ নেতৃত্বত ঘূৰিছে। ইয়াত একত্ৰিত হৈছোঁ, আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত হৈছে। এটা কঠোৰ পৰিশ্ৰম কৰি প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি আহিছিলে আৰু সেই সময়ত বড়োলেণ্ডত যি এটা হিংসাৰ পৰিৱেশ, উত্তপ্ত পৰিৱেশ, ইয়াত কাৰো মাত মাতিবলৈ সাহস নাছিলে। এই সময়ত ইউজি ব্ৰহ্ম ডাঙৰীয়াই টছ বিয়াৰাৰ হিচাপে আগত থিয় দি আজি এই বড়োলেণ্ডটো, আজিৰ বড়োলেণ্ড ৰাইজে দেখিবলৈ পাইছে। তো সেইকাৰণে চৰকাৰ ৰাইজ, বেলেগ দল সংগঠনৰ, বেলেগ পাৰ্টিৰ চিন্তাধাৰা ইয়াত ক্ষমতা লোৱা, ইয়াত ইলেকশ্যন জিকি তেখেতসকলে ইয়াত পাৱাৰটো ল'বৰ কাৰণে চেষ্টা কৰিছে। আমি UPPLে সমাজ গঢ়িব বিচাৰিছোঁ, জাতি গঢ়িব বিচাৰিছোঁ, অঞ্চল গঢ়িব বিচাৰিছোঁ আৰু ৰাইজক আগলৈ লৈ যাব বিচাৰিছোঁ। সেইকাৰণে আজি তামোলপুৰীয়া ৰাইজ সদায় UPPLৰ লগত থিয় দিছে। যোৱা কেইদিনমান আগত মোক সুধি আছে যে টিকেটটো আপুনি ল'লে মনোনয়ন পত্ৰ দাখিল কৰিবনে নাই, আপুনি প্ৰত্যাহাৰ কৰিব নেকি, ইলেকশ্যন খেলিবনে নাই, বিভিন্ন প্ৰশ্ন মোক কৰি আছে। কিন্তু তেনেকুৱা একো কথা নাই। UPPL দল কাৰো হেঁচাত কাম নকৰে, UPPL দল কাৰো প্ৰেছাৰত কাম নকৰে। UPPL দল